Welcome to my Dipjyoti vlog channel. আজি মানে মই কি বিষয়ৰ ওপৰত ভিডিও বনাম ভাবিয়ে পৰা নাই ৰব কোনবা আহিছে চাই লম কোনবা আহিলে আৰু মানে গাখীৰ দিবলৈ আহিলে মানুহজনে গাখীৰটো আৰু মই আজি টপিক পাই গলো যে পানী গৰম কৰিলে যে পানীটো উতলি না যায় কিন্তু গাখীৰ গৰম কৰিলে যে গাখীৰটো ওপৰলৈ উতলি আহে কি কাৰণে উতলি আহে কিবাটো ৰিজন আছে সাইন্টিফিক কাৰণ আছে বলক আমি ভিডিওটো আৰম্ভ কৰো এটাটো কাৰণ আছে যাৰ কাৰণে মালটো মানে গাখীৰটো গৰম কৰিলে ওভাৰফ্লো হয় মানে উতলি যায় কিবা এটাটো কাৰণ আছে বলক আমি জানো যে গাখীৰত বহুত পৰিমাণে ভিটামিন থাকে ফেট থাকে কাৰ্বোহাইড্ৰেট থাকে এবিলাক কিবা কি বহুত থাকে নাকে গেছটো জ্বলাই ল'ব লাগিব আমি জানো যে গাখীৰত প্ৰায় 87% পানীয়ে থাকে বাকিখিনিহে কাৰ্বনহাইড্ৰেট ভিটামিন প্ৰটিন ফেট এবিলাক থাকে এতিয়া গাখীৰত যিখিনি কাৰ্বনহাইড্ৰেট প্ৰটিন ফেট এবিলাক থাকে ভিটামিন যেতিয়া আমি গাখীৰটো বহুত সময় ধৰি গৰম কৰো তেতিয়া ওপৰত এখন লেয়াৰ সৃষ্টি কৰে মানে ওপৰত এটা ক্ৰিমি লেয়াৰৰ সৃষ্টি কৰে যেতিয়া আমি গাখীৰখিনি গৰম কৰিয়ে থাকিম ভিতৰত থকা পানীখিনি ওপৰলৈ উঠি আহিবলৈ চেষ্টা কৰে বা বাষ্প হ'বলৈ চেষ্টা কৰে কিন্তু ওপৰলৈ উঠি আহিব নোৱাৰে কাৰণ ওপৰত এটা লেয়াৰ সৃষ্টি হৈছে মানে বেৰা এখনৰ সৃষ্টি হৈছে হাইড্ৰোজেন প্ৰটিন ভিটামিন এবিলাকেদি হেখত কি কৰে লেয়াৰটোকে উঠাই লৈ আহে সেই কাৰণে গাখীৰখিনি উঠি অহা দেখা পাও মানে পানী গৰম কৰিলেতো পানীখিনি উঠি যাব বা বাষ্প হৈ গাখীৰ গৰম কৰিলে পানীখিনি উঠি যাব পৰা নাই কাৰণ এখন বেৰা মানে লেয়াৰ মানে ভিটামিন কাৰ্বোহাইড্ৰেট প্ৰটিন ফেট এবিলাক মিলি আৰু হেখত কি কৰে পানীয়ে সেই বেৰাখন মানে লেয়াৰখন ওপৰলৈ লৈ আহে সেই কাৰণে আমি গাখীৰ ওপৰলৈ উতলি অহা দেখা পাওঁ সেই কাৰণে আমি গাখীৰখিনি এনেকৈ ওপৰলৈ উঠি অহা দেখা পাওঁ মই গাখীৰটো বলে বহাই থৈ কিনে যদি আমি আঁতৰি যাওঁ গাখীৰটো বলে সোনকালে উতলি আহে তেনেকুৱা কোনো কথা নাই যদি ভিডিওটো ভাল লাগিল লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব